নমস্কাৰ বন্ধুসকল, মই ৰাহুল, এজন এম্বুলেন্স চালক। স্বাগতম জনাইছোঁ আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ। বৰ্তমান এয়া গাড়ীত পেচেণ্ট চালোঁ। আজিৰ যাত্ৰাটো হৈছে আপোনাৰ লখিমপুৰ লালুকলৈ বুলি। পেচেণ্ট এজন থ'ব গৈ আছোঁ, এক্সিডেণ্ট পেচেণ্ট। তাকে লৈ ওলাইছোঁ। এয়া বৰ্তমান আমাৰ অসম মেডিকেল কলেজৰ পৰা ওলাইছোঁ বাহিৰলৈ বুলি। পেচেণ্টজন আপোনাৰ এক্সিডেণ্ট হৈছিলে, তাকে এতিয়া ডক্টৰে চাই মেলি আজৰি কৰি দিলে। এয়া বগীবিল টোল গেট পাৰ হৈ আহিছোঁ। বৰ্তমান বগীবিল দলঙৰ ওপৰত। নিশাৰ দলংখন চাওকচোন, কি ধুনীয়া লাগে, সুন্দৰ লাগে। এয়া পেচেণ্ট নমালোঁ, আহি পালোহি। পেচেণ্ট লাহেকৈ গাড়ীৰ পৰা ধৰি সকলোৱে নমাই মেলি দিলোঁ। কি ক'ব, তেওঁলোকৰ এটা বৰ দুখৰ দিন। বিশেষ এতিয়া বুজাই নকওঁ, কাৰণ কেলৈ পেচেণ্ট যিজন আছে তেওঁ গম নাপায় কাহিনীটো কি হৈছিলে। লখিমপুৰতে আপোনাৰ এক্সিডেণ্ট এটা হৈছিলে তেওঁলোকৰ গাড়ীৰ লগত বলেৰো। মানে বৰ দুখৰ দিন এটা পৰি আছে। তেওঁলোকৰ ঘৰত থৈয়ে বৰ্তমান ওলাই আহিছোঁ। লালুকৰ টাউনতে চাওকচোন, কি ধুনীয়া নামঘৰটো, ভালো লাগিছে। সকলো খুঁটাতে আপোনাৰ গামোচা দি লগাই থৈছে ধুনীয়াকৈ। আহি এয়া মাজমজিয়া ৰাস্তাতে খন্তে খুমি ৰখিছোঁ চাহ একাপ খাওঁ বুলি। নিশা ধৰক গাড়ী চলাই অহাত চাহ একাপ খোৱাটো অলপ সুকীয়া, বেলেগতকৈ বেলেগ। এয়া লখিমপুৰ পহুমৰা ওচৰৰ আপোনাৰ দুৰ্গা মন্দিৰ। নিশা ভাগৰ চাওক, এয়া হৈছে গণেশ মন্দিৰ। অকণমান আৰু উপভোগ কৰক মোক ভিডিঅ'ৰ জৰিয়তে। কি হৈছে কি নাই হোৱা নাজানো, আৰু দেখাইছোঁ আপোনালোকক কোনোমতে যি পাৰিছোঁ নোৱাৰিছোঁ। এয়া আপোনাৰ বৰ্তমান লখিমপুৰ টাউন সোমালোহি আমি। সোমাই এতিয়া টাউন পাৰ হৈ খন্তেক সময় ৰখিম লখিমপুৰ মেডিকেল কলেজতে। এয়া লখিমপুৰ, আই লাভ লখিমপুৰ, ভাল লাগিছে। তাকে অকণমান ভিডিঅ' এটা কৰি দেখাইও দিলোঁ, যিহেতু লখিমপুৰত আছোঁ। এয়া লখিমপুৰ মেডিকেল কলেজ পালোহি। এয়া হৈছে লখিমপুৰ মেডিকেল কলেজৰ এম্বুলেন্স পাৰ্কিং। যেতিয়া আপোনাক গাড়ী এখন দৰকাৰ হয় আপুনি ইয়াত আহিলে হৈ গ'ল। আৰু মেডিকেলৰ পৰা যেতিয়া ওলাই এতিয়া ডিব্ৰুগড়লৈ বুলি আকৌ ওলাইছোঁ। পেচেণ্ট হৈ ঘূৰি অহা সময়ত এনেই আৰু গাড়ীখনো ভিডিঅ' এটা কৰিলোঁ। আৰু গোটেই ৰাতিটো টোপনি খতি গাড়ী চলোৱাৰ পিছত ৰাতিপুৱা সময়ত চাওকচোন চকুৰ অৱস্থা কি হৈ থাকে, আৰু উপায় নাই। কি ক'ব, কৰ্মটো কৰিবই লাগিব যি হ'লেও নহ'লেও আৰু ন। এয়া হৈছে আপোনাৰ শ্ৰী শ্ৰী পদুমণি আই থান। পদুমণি থানৰ ওচৰৰ এই জেগাকণ এনেই কিবা এটা সুকীয়া, বিশেষকৈ দফলা মানে পুৰণিৰ দিনত মানুহে কৈছিলে এই জেগাডোখৰ নাম বোলে দফলা মুটা হেনো। দফলাবিলাক আহে ইয়াতে দোকানবিলাকতে চাহ তাহ খাবলৈ ৰখে। অলপ ৰিজাৰ্ভ টাইপৰ জেগাডোখৰ ধুনীয়া, মুকলি পৰিৱেশ, হাই হুলস্থুল ইমান নাই। হাইৱেটো গৈছে তাৰ মাজে, ইয়াতে চাহ তাহ খাবলৈ ৰখে। সেইবাবে জেগাডোখৰ নাম আছিলে বোলে দফলা মুটা বুলি কয়। এনেই জেগাডোখৰ হৈছে আপোনাৰ পদুমণি হয়, কিন্তু নগা মানুহবোৰ অহাৰ কাৰণে ৰখে যে, সেইকাৰণে দফলা মুটা জেগাডোখৰ নাম। এইখন হৈছে চাউল ধোৱাৰ আপোনাৰ সুবংশী দলং। এইডোখৰো চাবলৈ বৰ ধুনীয়া, যি ধুনীয়া দেখিছোঁ। আৰু অকণমান আপোনালোকক দেখাইছোঁ, এফালে পাহাৰ এফালে নদী, ওচৰতে ৰেল লাইনটো মাজেৰে পাৰ হৈ গৈছে। চাবলৈকে ভাল লাগিছে কাৰণে ধৰক আপোনালোকক দেখাইছোঁ। আপোনালোকে কেনেকুৱা কি পাইছে নাজানো, আৰু শেষতে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। ধন্যবাদ।